এইফালে আছে আমাৰ মা, তাৰপিছত এইফালে বা, এইফালে বৌ, সব বাঁহাৰে বনাইছে। এইটো চাই লওক, এটা ইউনিক আছে ইয়াত, কিবা এটা বনাইছে। ইয়াতে আছে লেট্ৰিন বাথৰুম, বিয়াৰ মণ্ডপটো বনাই আছে। আৰু হেল্ল' দোস্ত, মোৰ এই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ লগত আছে এয়া মোৰ ভাগিন। হাই কৈ দিয়া। হাই। কিবা এটা কৈ দিয়া। আৰু কেনেকুৱা লাগিছে তোমাৰ আজি? ভাল লাগিছে। কিমান ভাল লাগিছে? 1000তকৈ বেছি। টানকে কোৱা। 1000তকৈ বেছি ভাল লাগিছে মোৰ। বহুত ভাল লাগিছে। আচ্ছা, আমি এতিয়া আজি মানে ফুৰিবলৈ গৈ আছো এফালে। ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব, হয়নে নহয় কোৱা? এতিয়া আমি যাওঁ, আহক। গাড়ীখন মোৰ নহয় আকৌ, বা ভিনদেউহঁত মানে ঘৰলৈ আহিছে, ভিনদেউহঁতৰ গাড়ী এখন। এইফালে আছে আমাৰ মা, তাৰপিছত এইফালে বা, এইফালে বৌ, তাৰপিছত এইফালে আমাৰ চটু গুণ্ডা। তাৰপিছত এতিয়া আমি যাম, এতিয়া চব বলো, আহক। চবে বহি হৈ গ'ল, এতিয়া আমি বহিম। মইনা ৰবা দেই, চলো এতিয়া আমি যাব লাগে ন। গাড়ীত উঠি যাবানে এতিয়া? যাম। ব'লা ব'লা, উঠা। আমাৰ উঠি গ'ল ল'ৰা একদম। এইফালে আছে আমাৰ ভিনদেউ, এইয়া এইফালে। এইফালে বহি লোৱা তুমি ধুনীয়াকে। এয়া আমি গৈ আছো, পামগৈ এতিয়া, আৰু বেছি দূৰ নাই আৰু। কিবা এটা কৈ দিয়া মইনা, কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। ভাল লাগিছে। এইফালে পিছফালে আমাৰ বহি আছে বাকী ৰাইজ বিলাক, পিছফালে বহি আছে চব। এইফালে গাড়ী চলাই আছে ভিনদেউৱে। এইয়া আমি পাই গ'লো। আৰু এইয়া গাড়ীখন যে ৰৈ আছে সন্মুখত, সেই তাতে ৰখিম এতিয়া। মইনা কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। ভাল লাগিছে। ব'লা আমি গৈ আছো এতিয়া, পামগৈ আৰু অলপ খোজকাঢ়ি যাব লাগিব। ৰাস্তাটো মানে বহুত দীঘল, একদম সুন্দৰকৈ বনাইছে। বাওঁ চাইডে তামোলৰ পুলি আৰু নাৰিকলৰ পুলি এইবিলাক ৰুইছে ধুনীয়াকৈ। বহুত মানুহ আহিছে দেই চাবলৈ, গাঁৱৰ মানুহ চব আহিছে একদম, মানে সদায় হৈ থাকে। আগবেলা হওক, ভাটিবেলা হওক, দুপৰীয়া হওক, চব টাইমতে মানুহ আহিয়ে থাকে ইয়াত। এয়া চাওক কি সুন্দৰকৈ নেমু বাগান ইয়াতে আছে। বহুত ধুনীয়াকৈ নেমু বাগান ইয়াতে কৰা আছে। বহুত আছে নেমু, আৰু সৰু পোৱালি খেলিবলৈ ইয়াতে আছে জেগা অলপ। বহুত আছে ইয়াতে, বহুত দূৰলৈকে আছে একদম। ফাইনেলি আমি আহি পাই গ'লোঁ। ক'ত আহিছোঁ এতিয়া আপোনালোকক সকলোখিনি ক'ম। মানে আমাৰ গাঁৱতে এটা সুন্দৰকৈ বিবাহ ভৱন আৰু লগতে এখন ৰিজৰ্ট বুলি ধৰি লওক বনাই আছে এতিয়া। তাকে আপোনালোকক মই দেখাওঁ বুলি ভাবিলোঁ। ইয়াৰ পৰিৱেশটো বহুতেই সুন্দৰ হয়, আপোনালোকে চাই বহুতেই ভাল পাব। ভিডিঅ'টো একদম শেষলৈ চাই থাকক। মই ইয়াৰ পৰিৱেশটো আপোনালোকক সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব দেই, ভাল পাব। এইটো ৰাস্তাটো কি ধুনীয়া লাগিছে চাওক। তাৰপিছত ইয়াৰ আগত কি আছে আপোনালোকক মই দেখাই থাকিম, চাই থাকিব। জিৰণি চৰা ন, এইটো ইয়াতে জিৰণি চৰা এটাও বনাই আছে মানে। সুন্দৰকৈ এটা নামঘৰো বনোৱা হৈছে ইয়াত। এইটো চাওক কি সুন্দৰ লাগিছে দেই, নতুনকৈ বনাই আছে, সম্পূৰ্ণ হোৱা নাই। চাই লওক, ৱাও কি ধুনীয়া লাগিছে। কমপ্লিট হোৱা নাই এতিয়াও, হ'ব আৰু। চব বাঁহেৰে বনাইছে, এইটো চাই লওক, এটা ইউনিক আছে ইয়াত, চব বাঁহেৰে বনাইছে চাওক। ওপৰতো বাঁহৰে আছে, ইয়াতো বাঁহ দিয়া হৈছে, একদম ইউনিক। এইটো গিলাচ আছে বাৰু। ইয়াতে মণিকূটটো আছে ইয়াতে। কৃষ্ণ, এতিয়াও সম্পূৰ্ণ হোৱা নাই, হ'ব আৰু। ধুনীয়াকৈ সজোৱা হৈছে একদম। এই কাষতে একদম সৰিয়হ ফুলি আছে ধুনীয়াকৈ। কি ধুনীয়া পৰিৱেশ চাওক ইয়াৰ, ৱাও কি সুন্দৰ পৰিৱেশ। বহুত মানুহ আহি আছে চাবলৈ। কিবা এটা কৈ দিয়া তুমি।
আপোনালোক আহিবৰ কাৰণে কোৱা কোৱা চবকে আপোনালোকে আহিব আহক দেই। আপোনালোকে আহিব দেই আপোনালোকেও আহিব চাব ইয়াৰ পৰিৱেশটো বহুতেই বেছি ধুনীয়া হয় একদম নেচাৰেল আহিব ইয়াতে আৰু কিবা এটা বনাইছে এইটো নেমু বাগানৰ একদম চেপত সোমাই আছে কি ধৰিব পৰা নাই ভগৱানৰ মূৰ্তি হ'ব চাগে হয় ভগৱানৰে মূৰ্তি হয় বাৰু অপেনিং হ'লে আপোনালোকক মই আহিম এদিন আপোনালোকক দেখাম এতিয়া আমি আগলৈ গৈ আছোঁ আৰু কি কি হৈ থাকে আপোনালোকক দেখাই থাকিম জানুৱাৰী মাহত অপেনিং কৰিম বুলি কৈছে যেতিয়া অপেনিং কৰিব তেতিয়া মানে জুবিন দাও আহিব আৰু ভাল লাগিব জুবিন দা আহিলে জুবিন দা আহিলে আপোনালোকক মই নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আৰু সঁচাকৈ এটা আমাৰ গাঁৱত এনেকুৱা এটা পৰিৱেশ বহুত সুন্দৰ ভাল লাগিছে মনটো অহা জানুৱাৰী মাহত 2023 চনৰ জানুৱাৰী মাহত অপেন কৰিব বুলি জনাইছে ই তামাম খেলি আছে পৰিল যা চাইকেলখন পৰি গ'ল এইফালে ওপৰতো পুৰা কামত লাগি আছে এইটো এটা চাংঘৰ টাইপত বনাইছে আৰু চাংঘৰ হয় এইফালে কি লিখা আছে চাওক অল উই হেভ এন নাও মাহঁতে ওপৰৰ পৰা উঠি কৈ চাই কৈ আহিলে এতিয়া মই যাম আৰু এইফালেও কাম চলি আছে বাঁহ কাটি আছে এই চাংঘৰটোত লগাব মানে ওপৰলৈ উঠি যোৱা সেইখিনিত লগাব এইটো অলপ লগাইছেই এইখিনি চাই লওক বাঁহেৰে লগাইছে এইখিনি সকলোখিনি মই এতিয়া ওপৰলৈ উঠি যাওঁ বলক আপোনালোকক মই ভিতৰখন দেখাম এতিয়া এইটো ইয়াতে একদম সুন্দৰকৈ এইটো মানুহ থাকিব পাৰিব এইটো চাংঘৰ টাইপৰ বনাইছে আৰু মানুহ থাকিব পাৰিব ইয়াতে ধুনীয়াকৈ চব বাঁহেৰে বনাইছে এইটো এটা ইউনিক হয় ইয়াত চব বাঁহ ইয়াতে লেট্ৰিন বাথৰুম আছে ইয়াতে গা চা ধুব পাৰিব একদম সুন্দৰ বনাই আছে সম্পূৰ্ণ হোৱা নাই এতিয়াও ওপৰতো বাঁহ আছে আৰু ইয়াতো এই বাঁহে দিয়ে বনাইছে সকলোখিনি এখন ধুনীয়া খিৰিকীও আছে ইয়াতে ধুনীয়াকৈ ৰিলেক্স হ'বলৈ এখন খিৰিকীও আছে ইয়াতে এখন খুলি দিয়ক আৰু ধুনীয়া ফ্ৰেছ বাহিৰৰ পৰা হাৱা আহিব বাহিৰৰখিনি চাওক না কি সুন্দৰ একদম এইটো বেলকনি হয় চাংঘৰৰ ইয়াৰ পৰা চাওক ভিউটো কি ধুনীয়া লোকেশ্যন চাওক সন্মুখত এটা কি ধুনীয়া পুখুৰী এটাও আছে তলত কাম কৰি আছে দাদাই চবে কামত লাগি আছে দাদাজনক অলপ সুধো ৰ'ব দাদা কেতিয়ালৈ সম্পূৰ্ণ হ'ব কাম এতিয়া বহুত বাকী আছে এইটো ডিচেম্বৰ মাহটো লাগিব হয় মালিকে কৈছে জানুৱাৰী মাহত অপেনিং কৰা হ'ব আচ্ছা কমপ্লিট হোৱা নাই হয় এতিয়া কমপ্লিট হ'ব তেতিয়া মানে বহুত চাই ভাল লাগিব আৰু হয় হয় আৰু এই কি আছিলে বোলে জুবিন দাও আহিব বুলি শুনিছো সেনেকুৱা শুনা পাইছোঁ এতিয়ালৈকে মানে ভৰসা তথাপিও আহিব বুলি শুনা পাইছোঁ হয় হয় সকলোখিনি বাঁহেদি বনোৱা হৈছে ন হয় বাহিৰে মুঠতে এইখিনি অলপ প্লাই দিয়া আছে হয় হয় এইখিনি প্লাইবোৰ্ড দিয়া আছে প্লাই দিয়া আছে এইটো মাটিৰে দিয়া হৈছে ন চেমেণ্টৰ নহয় অ মাটি দিয়া আছে এইটো আৰু গ্লাছ নহয় এইটো ফাইবাৰ ফ্লাইভাৰ ন খিৰিকী খিৰিকী আচ্ছা ইয়াতেও এটা বনাই আছে এইটো মানে বিয়াৰ মণ্ডপটো বনাই আছে আৰু ইয়াতে মানে বিয়া চিয়া হ'লে পাতিব পাৰিব বহুত ডাঙৰকৈ বনাইছে কাৰোবাৰ যদি ঘৰত বিয়াৰ ৰভা দিবলৈ ঠাই কম আছে তেনেহ'লে ইয়াত আহি সুন্দৰকৈ বিয়াখন পাতিব পাৰিব গাঁৱত এনেকুৱা এটা প্ৰজেক্ট ইউনিক প্ৰজেক্ট হৈছে সঁচাকৈ ভাবিলে ভাল লাগে ৰাইজৰ বাবে সুবিধা কৰি দিছে চব বাঁহেৰে বনাইছে চাওক ওপৰত চব বাঁহ আছে গোটেই ঘৰটো বাঁহেৰে বনোৱা হৈছে ইয়াত মানে অলপ মেচিন চেচিন চলি আছে আপোনালোকক ভইচটো শুনাত অলপ অসুবিধা হ'ব পাৰে কামত লগাই আছেতো চাওক ইয়াতো কামত লাগি আছে একদম বিয়া মণ্ডপ বনি আছে ন বিয়া মণ্ডপ আচ্ছা চব বাঁহেৰে বনাইছে না আপুনি কি কৰি আছে কি কাম কৰি আছে লাইনৰ কাম কৰি আছে ইয়াতো কাম চলি আছে আৰু এৰিয়াটো মানে বহুতেই বেছি ডাঙৰ হয় আপোনাৰ ঘূৰি ঘূৰি মানে একদম ভাগৰ লাগি যাব পুখুৰী আৰু এটা আছে এফালে আৰু এইফালে কিবা কাম চলি আছে চব বাঁহেৰে এইবিলাক বাঁহবিলাক দেখিছেনে ইয়াতো এটা কিবা এটা বনাই আছে জিৰণি চৰাও হ'ব পাৰে জিৰণি চৰা নিচিনাই লাগিছে
চাই লওক। সেই তাতে এটা আৰু মোৰ মতে ভোলানাথৰ আৰু এটা মূৰ্তি বনোৱা হৈছে চাগে। কি হয় গম পোৱা নাই এতিয়াও, এনেকুৱাই লাগিছে দেখাত। কিবা মূৰ্তি হয় এইটো, ভগৱানৰে মূৰ্তি হ'ব। এইখন ৰেষ্টুৰেণ্ট হয়, বাঁহেৰে সুন্দৰকৈ সাজিছে ৰেষ্টুৰেণ্টখন। সঁচাকৈ ভাল লাগিছে দেখিবলৈ কিবা এটা। তলৰটো টাইলছ লগোৱা হৈছে আৰু এইফালে দাদাহঁতে ধুনীয়াকৈ চাফা কৰি আছে পানী দি, আৰু এইফালে কালাৰ কৰি আছে। এইফালে আমাৰ বা মা আৰু বৌহঁতে পুৰা ফটো তোলাত ব্যস্ত হৈ আছে। এইয়া কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ফটো তুলি হোৱাই নাই নে ইমান দেৰি? এতিয়া যাব হ'ল আৰু। এইফালে বৌ আছে, এইফালে মা আছে, আৰু এইফালে বা আছে, আৰু এইফালে ভাগিন। চাওঁতে চাওঁতে আন্ধাৰে হ'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু। কেনেকুৱা হ'ল ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জনাব। যদি ভাল পাইছে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া যাওঁ আৰু ঘৰলৈ। খেল খেল চেল এয়া চব দৌৰি আছে, ল'ৰাবিলাকে ফুটবল খেলি আছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজি।